বেক টু মাই চেনেল এছকে অনলাইন প্লেটফৰ্মলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আজিৰ ভিডিঅ'টোত মই তোমালোকৰ SSLC 2024 ৰ বাবে সাবজেক্ট অসমীয়া ব্যাকৰণৰ পৰা মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ উঠাই লৈছোঁ, যেনে ৰচনা, ভাৱ সম্প্ৰসাৰণ, আবেদন, প্ৰতিবেদন, সমাস, এটা শব্দত প্ৰকাশ কৰা আৰু বহুখিনি মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন মই উঠাই লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থকা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ তোমালোকৰ মোৰ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। সো বলা তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু গোটেইকেইটা ৰচনা তোমালোকৰ 2015 পৰা আৰম্ভ কৰি 2023 লৈ আহিছে আৰু ইয়াৰ পৰাই তোমালোকৰ কমন থাকিব বুলি নিশ্চিত হ'ব পাৰি। তেনেহ'লে চাই লওঁ ৰচনাসমূহ কি কি। কুৱেশ্যন নম্বৰ 1 দিয়া আছে ৰচনা বিভাগ। ইয়াৰ পৰা মই 6খন ৰচনা বাছি লৈছোঁ আৰু ইয়াৰ পৰাই তোমালোকৰ কমন থাকিব। ক দিয়া আছে তুমি ভাল পোৱা এখনি গ্ৰন্থ, আৰু খ দিয়া আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। গ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, এইটো 2020 আহিছিল। ঘ অসমৰ প্ৰাকৃতিক সম্পদ, এইটো 2021 পৰা 2022 আহিছিল। আৰু ঙ তোমাৰ প্ৰিয় সাহিত্যিক, এইটো 2017 আহিছিল। আৰু এইটো তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাটো পঢ়ি ল'ব পাৰা, কাৰণ কেতিয়াবা নাম কৰি দিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱা, তেতিয়া এইটো লিখিব পাৰিবা। আৰু প্ৰিয় সাহিত্যিক দিলেও সেইটোৱে লিখিব পাৰিবা। আৰু প্ৰথম নম্বৰটো দিয়া আছে অসমৰ বানপানী, এইটো 2018 আহিছিল। ছ' ষ্টুডেণ্টছ গোটেইখিনি ৰচনা তোমালোকৰ কোনোবা এটা ইয়াৰত আহি থকা দেখিবলৈ পোৱা গৈছে। গতিকে তোমালোকে চাই লোৱা ইয়াৰ ৰচনাৰ PDF-খিনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। এইকাৰণে মই এনচাৰ ৰখা নাই। ইয়াৰ পিছৰ ছেকশ্যনটো দিয়া আছে আমাক আবেদন আৰু প্ৰতিবেদন, যিসমূহৰ 4 নম্বৰকৈ থাকে সেইসমূহ। ক দিয়া আছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখনি আবেদন লিখা। আৰু তলত কৈ আছে আবেদনত তোমাৰ নিজৰ নাম ঠিকনা নিলিখিবা। আৰু এইটো কুৱেশ্যন 2018, 2021 আৰু 2022 আহি থকা দেখিবলৈ পোৱা গৈছিল। তোমালোকৰ বাবেও এইটো আহিব। কুৱেশ্যন নম্বৰ খ তুমি পঢ়ি অহা বিদ্যালয়ত সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা, সেই সভাত উপস্থিত থাকিবলৈ 4ৰ্থ ঘণ্টাৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা। এইটো 2016 আৰু 2017 আহিছিল। নেক্সট তোমাৰ জ্বৰ হোৱা বাবে তুমি 3 দিন বিদ্যালয়লৈ আহিব পৰা নাছিলা। ইয়াতে এটা টাইপিং মিষ্টেক হৈ গ'ল, আহিব পৰা নাছিলা হয়, এইটো লিখা হোৱা নাই, তোমালোকে মিলাই ল'বা। সেই 3 দিনৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা। আবেদনত তোমাৰ নিজৰ নাম ঠিকনা নিলিখিবা। আকৌ আহিল ক, এইখিনি হ'ব প্ৰতিবেদন। প্ৰতিবেদনৰ কটো আছে বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ দুৱাৰ আচবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখনি আবেদন লিখা। এইটো কুৱেশ্যন 2018 আৰু 2021 আহিছিল। কুৱেশ্যন নম্বৰ খ বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট পথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। এইটো কুৱেশ্যন 2017 আৰু 2020 আহিছিল। গতিকে ভালদৰে চাই থবা। আৰু গোটেইকেইটা PDF লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু যিসমূহ নাই মোক মেছেজ কৰি ক'বা, মই দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 3 ভাৱ সম্প্ৰসাৰণ, এইটো 4 নম্বৰৰ বাবে থাকিব। দৰখাস্ত প্ৰতিবেদন অথবা এইটো থাকিব। ক দিয়া আছে লাগি থাকিলে মাগি নাখায়, এইটো 2015 আহিছে। খ টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি, এইটো 2017 আহিছে। গ 100 গৰু মাৰিলে বাঘৰো মৰণ, এইটো 2018 আহিছে। ঘ আঠুৱা চাইঠেং মেলা,
আৰু পিছৰটো আছে হস্তিৰ পিছলে পাওঁ সজ্জনৰো বুৰে নাও। ইয়াতে কিবা অলপ টাইপিং মিষ্টেক হৈ আছে, যেনে বাঘৰো হ'ব লাগিছিল। আৰু পিছৰটো ঠেং মেলা এটা বেছি আহিছে। তাৰপিছৰটো আহিছে পাৱাৰ ঠাইত পাল হৈ আছে, গতিকে তোমালোকে এইটো মিলাই ল'বা, হ'ব পাৰে যিহেতু মানুহ মাত্ৰেই ভুল হয়। নেক্সট দিয়া আছে আমাক তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। তাৰে ক নম্বৰটো আছে দুলৰী। দুলৰী ছন্দটো কি হয় তোমালোকে লিখিবা আৰু দুটা লাইন উদাহৰণ দি দিবা। খ আছে পদ বা পয়াৰ, ইয়াৰো সূত্ৰ লিখি উদাহৰণ দিব লাগিব। গোটেইখিনি সূত্ৰ লিখাৰ লগতে উদাহৰণ দিব লাগিব। গ লেচাৰী, ঘ ঝুমুৰা আৰু অংগ হৈছে কুসুমমালা। নেক্সট কুৱেশ্যন নম্বৰ 5, অৰ্থাৎ নত্ত মানে মূৰ্ধন্য ন আৰু সত্ত মানে মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। এইটো কুৱেশ্যন 2017, 18, 19, 20, 21, 22 আৰু 23 আহিছিল। এইখিনিৰ পৰা আহিছে, গতিকে তোমালোকে চাই ল'বা। দিয়া আছে ঋণ, পৰায়ণ, ভূমিষ্ঠ, প্ৰণাম, সুষম, কণ্টক, বিষ, ঋষভ, যুধিষ্ঠিৰ, বৰষুণ আৰু কাৰণ। এই গোটেইকেইটা তোমালোকৰ 2015 পৰা আৰম্ভ কৰি 2023 আহিছে। কুৱেশ্যন নম্বৰ 6, বাক্য পৰিৱৰ্তন কৰা। বাক্য পৰিৱৰ্তন কৰা আহে তোমালোকৰ। তাৰ পৰা ক নম্বৰটো দিয়া আছে যিজন লোক, অৰ্থাৎ যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে। এইটো সৰল বাক্যলৈ নিব দিছে। ইয়াৰ উত্তৰটো মই কৰি দিছোঁ। যি লোক সৎ তেওঁক ঈশ্বৰে দয়া কৰে, অৰ্থাৎ সহজ ভাষাত লিখিব লাগে। এইটো 2021 আৰু 2022 আহিছিল। কুৱেশ্যন নম্বৰ খ, যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। এইটো বাক্য সৰল বাক্যলৈ ল'ব লাগে। এইটো 2018 আহিছিল। ইয়াৰ উত্তৰ হ'ব পৰিশ্ৰম কৰিলেহে সাফল্য লাভ কৰিবা। কুৱেশ্যন নম্বৰ গ, সঁচা কথা ক'বা তেতিয়া সকলোৱে মৰম কৰিব। এইটো সৰল বাক্যলৈ আনিব লাগে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। 2019 আহিছিল। ঘ, অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। এইটো জটিল বাক্যলৈ নিব দিছে। ইয়াৰ শুদ্ধ আনচাৰ হ'ব যি লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। এইটো 2017 আহিছিল। আৰু তিনিটা মোষ্ট ইম্পৰ্টেণ্ট লৈছোঁ মই। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা। এইটো সৰল বাক্যলৈ আনিব লাগে। ইয়াৰ শুদ্ধ আনচাৰ হ'ব শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা। কুৱেশ্যন নম্বৰ প্ৰথম ছ, কিতাপ পঢ়াৰ সময়ত হাইৰুমি নকৰিবা। এইটো জটিল বাক্যলৈ নিয়া। ইয়াৰ শুদ্ধ আনচাৰ হ'ব যেতিয়া কিতাপ পঢ়া তেতিয়া হাইৰুমি নকৰিবা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। এইটো সৰল বাক্যলৈ আনিব লাগে। ইয়াৰ শুদ্ধ আনচাৰ হ'ব পানী গোট মাৰিলে বৰফ হয়। ইয়াৰ পিছত আহিল যথাস্থানত জ্যোতিচিহ্ন বহুৱা। জ্যোতিচিহ্নৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে আমাক হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। এইটো 2018 আহিছিল। আৰু জ্যোতিচিহ্ন বুলিবলৈ ক'লে ভাৱবোধক চিন, কমা, ঊৰ্ধ্বকমা, প্ৰশ্নবোধক, দাঢ়ি এইকেইটাৰ ভিতৰত চিনসমূহ বহাব লাগে। আৰু এই কুৱেশ্যনটোত দিয়া আছে আমাক হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। ইয়াত আমি কমা ঊৰ্ধ্বকমা বহুৱাই চাম। হে ভগৱান ইয়াত মই ভাৱবোধক চিন দিছোঁ। মই বিপদত পৰিছোঁ ইয়াত এটা কমা দিয়া। আৰু মোক ৰক্ষা কৰা ইয়াতে ঊৰ্ধ্বকমা দিয়া আৰু এটা দাঢ়ি দিয়া। কুৱেশ্যন নম্বৰ খ, তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। 2019 আহিছিল এইটো কুৱেশ্যন। ইয়াৰ আনচাৰ হ'ব তেওঁ ক'লে, ইয়াতে তলত এটা কমা দিব লাগিব। কমাটো ওপৰত হৈ গৈছে, তোমালোকে মিলাই ল'বা। তেওঁ ক'লে কমা মনত ৰাখিবা, ইয়াতে ওপৰত ঊৰ্ধ্বকমা আৰু তলত এটা কমা, তুমি অসমৰ বীৰ সন্তান। ইয়াতে দাঢ়ি দিয়াৰ পিছত ঊৰ্ধ্বকমা বন্ধ কৰি দিব লাগিব। কুৱেশ্যন নম্বৰ গ, ৰীতাই ক'লে মই কিতাপ পঢ়োঁ। এইটো 2021 আহিছে। ইয়াৰ উত্তৰ হ'ব ৰীতাই ক'লে, তাৰপিছত ঊৰ্ধ্বকমা দুইফালে আৰু মাজত দাঢ়ি। কুৱেশ্যন নম্বৰ ঘ, ৰীনাই ক'লে আজি স্কুল বন্ধনে। ইয়াৰ উত্তৰটো হ'ব ৰীনাই ক'লে, ইয়াতে তলত এটা কমা দিব লাগিব আৰু দুইফালে ঊৰ্ধ্বকমা দি মাজত প্ৰশ্নবোধক। কুৱেশ্যন নম্বৰ অ, শিক্ষকে ক'লে তোমালোকে ইয়াৰ পৰা গুচি যোৱা। ইয়াৰ শুদ্ধ আনচাৰ হ'ব শিক্ষকে ক'লে তলত কমা তোমালোকে ইয়াৰ পৰা গুচি যোৱা।
ইয়াত দুইফালে ঊৰ্ধ্বকমা আৰু মাজত দাঢ়ি। কুৱেশ্যন নম্বৰ প্ৰথম চ তোমাৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰ হ'ব লাষ্টত এটা প্ৰশ্নবোধক চিন দিব লাগে। দ্বিতীয় চ হৰেণ তুমি কেতিয়াবা দিল্লীলৈ গৈছানে? ইয়াৰ উত্তৰ হ'ব হৰেণ তুমি তলত কমা আৰু কেতিয়াবা দিল্লীলৈ গৈছানে লাষ্টত এটা প্ৰশ্নবোধক চিন। কুৱেশ্যন নম্বৰ বৰ্গত জ মানুহজনে আহি ক'লে মই নাযাওঁ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব মানুহজনে আহি ক'লে কমা আৰু দুইফালে ঊৰ্ধ্বকমা মাজত দাঢ়ি। ইয়াৰ পিছত আহিল কুৱেশ্যন নম্বৰ 8 ব্যাস বাক্য সহ সমাসৰ নাম লিখা, অৰ্থাৎ ব্যাস বাক্যসমূহ ভাঙিব লাগে আৰু সমাসসমূহৰ নাম কৈ দিব লাগে। এইসমূহ কুৱেশ্যন গোটেইসমূহ 2015 পৰা 2023 লৈ আহিছিল। ব্যাস বাক্য সহ সমাসৰ নাম লিখা, তাৰ ফাৰ্ষ্ট পইণ্টটো আছে আমাক নৱৰত্ন, নটা ৰত্নৰ সমাহাৰ। ইয়াৰ সমাসটো হ'ব দ্বিগু সমাস, এইটো 2017 আহিছিল। নেক্সট পঞ্চাঙ্গুল, এইটো হ'ব পঞ্চ আঙুলৰ সমাহাৰ, এইটো দ্বিগু সমাস 2019 আহিছিল। নেক্সট শতাব্দী, শতশব্দৰ সমাহাৰ, এইটো কুৱেশ্যন এইটো হ'ব দ্বিগু সমাস, এইটো 2019 আহিছিল। নেক্সট গুৰু শিষ্য, গুৰু আৰু শিষ্য, এইটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস 2021 আহিছে। পঞ্চানদ, এইটো হ'ব পঞ্চনদীৰ সমাহাৰ দ্বিগু সমাস 2021 আহিছিল। নেক্সট ত্ৰিফলা, তিনিফলাৰ সমাহাৰ, ইয়াৰো দ্বিগু সমাস হ'ব, এইটো 2018 আহিছে। নেক্সট দেশান্তৰ, দেশৰ অন্তৰ, এইটো হ'ব বহুব্ৰীহি সমাস 2017 আহিছিল। আৰু তলত কেইটামান কুৱেশ্যন মই কমন হিচাপে ধৰি লৈছোঁ, ইয়াৰ পৰাও আহিব পাৰে। পদ্ম আছে নাভিত যাৰ, বহুব্ৰীহি সমাস, এইটো পদ্মনাভ। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ, এইটো বহুব্ৰীহি সমাস। দুমাহী, দুই মাহৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। সিংহাসন, সিংহ অংকিত আসন যাৰ, এইটো হ'ব কৰ্মধাৰয় সমাস। আৰু লাষ্টত আছে শুল্ক পক্ষ, শুল্কজী পক্ষ, এইটো হ'ব কৰ্মধাৰয় সমাস। সৰি ষ্টুডেণ্টছ, এই গোটেইকেইটা কুৱেশ্যন আছিল তোমালোকৰ ব্যাস বাক্য সহ। ব্যাস বাক্য কেনেকৈ ভাঙিব লাগে আৰু কেনেকৈ সমাসৰ নাম লিখিব লাগে মই দেখাই দিছোঁ, গতিকে তোমালোকে এনেকৈ লিখিবা, তেনেহ'লে সম্পূৰ্ণ মাৰ্কছ পাবা। ইয়াৰ পিছত আহিব এটা শব্দত প্ৰকাশ কৰা, ইয়াতো 2015 পৰা 2023 লৈ কুৱেশ্যনসমূহ আছে। ফাৰ্ষ্ট কুৱেশ্যন যিকোনো পক্ষ নহয়, ইয়াৰ উত্তৰ হ'ব নিৰপেক্ষ, এইটো 2021 আহিছে। খ যি কথা কোৱা উচিত নহয়, এইটো হ'ব অনুচিত, এইটো 2021 আহিছে। গ চুহি খাব লগা বস্তু, ইয়াৰ উত্তৰ হ'ব তুষ্য, এইটো 2020 আহিছে। ততালিকে বুদ্ধি উলিয়াবৰ শক্তি, এইটো হ'ব প্ৰত্যুত পণ্যমতী, 2019 আহিছিল। নেচ নখৰা বেঙৰ পোৱালি, ইয়াৰ আনচাৰ হ'ব লালুকি, 2019 আহিছে। পনীয়া গাখীৰ দিয়া গাই, ইয়াৰ আনচাৰ হ'ব জলাহী, এইটো 2018 আহিছে। দ্বিতীয় চ যি একেলগে পঢ়ে, ইয়াৰ আনচাৰ হ'ব সহপাঠী, 2018 আহিছে। যাক মূল্য দি কিনিব নোৱাৰি, ইয়াৰ উত্তৰ হ'ব অমূল্য, 2018 আহিছে। একে মাকৰ সন্তান শহুধৰ বা সুধৰ, 2017 আহিছে। ৰান্ধি খাব পৰা কলৰ পুলি, অৰ্থাৎ খাবলৈ অনা কলপুলি, এইটো হ'ব পাৰে, ইয়াৰ আনচাৰ হ'ব পচলা, 2017 আহিছে। আৰু মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন মই ধৰি লৈছোঁ, এইটো হৈছে কি এবাৰ গুটি লাগি মৰা গছ ঔষধি। সৰি ষ্টুডেণ্টছ, এইখিনি আছিল তোমালোকৰ অসমীয়া ব্যাকৰণত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট পইণ্টৰ পৰা কুৱেশ্যনসমূহ। আৰু ইয়াৰ পিছত মই যিখিনি বাকী আছে সেইখিনি দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত মই তোমালোকৰ 1 মাৰ্কছৰ গোটেইকেইটা চেপ্টাৰৰ পৰা অসমীয়াৰ কুৱেশ্যন এনচাৰসমূহ ডিছকাশ্যন কৰিছোঁ। যদি কোনোবাই চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিবা। আৰু এই গোটেইকেইটাৰ PDF লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। ৰচনা, ভাৱ সম্প্ৰসাৰণ আৰু আবেদন প্ৰতিবেদন PDF লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰি লোৱা। আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল বাটনটো অল কৰি ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ লগত বেছি বেছি শ্বেয়াৰ কৰাৰ লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। আৰু গোটেইকেইটা কুৱেশ্যন তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়, এইখিনি যদি পঢ়া মই ভাবোঁ 90%এই
অসমীয়াত লেটাৰ পাব বুলি অকল লেটাৰ নহয় 90+ মাৰ্কছ পাবলৈ সক্ষম হ'বা। থেংক ইউ।